নমস্কাৰ, মোৰ নাম বকুল বড়ো। মোৰ ঘৰ নাপ্তিপাৰা পলাইগাঁও, ডিষ্ট্ৰিক্ট ওদালগুৰি। মই 2018 চনৰ জুলাইত ফাৰ্ষ্ট ষ্টাৰ্টিং কৰিছিলোঁ কামখন। এতিয়া এই 2 বছৰে হৈ গ'ল। এতিয়া গাহৰি পোৱালি প্ৰডাকশ্যন কৰি আছোঁ। আৰু এই গাহৰি পোৱালি, এই পোৱালি মোৰ ঘৰৰ পৰাই বিক্ৰী হয়। মই এনেকুৱা বেপাৰী কোনো যোগাযোগ তেওঁলোকে কৰা নাই। মোৰ ঘৰতে অৰ্ডাৰ হয়। ইয়াৰ পৰা মানুহখিনি আহি ফাৰ্মিং যিখিনি নতুন ফাৰ্মিং কৰিব বুলি তেওঁলোকে ভাবিছে, তেওঁলোকে লৈ যায় আহি। আপোনাৰ যিটো এইটো ফাৰ্ম, গাহৰি যিটো ফাৰ্ম, আপুনি গাহৰি পালক হিচাপে ইয়াতে আজিলৈ কিমান বছৰ বুলি ক'লে আপুনি? 2 বছৰ হৈছে। 2 বছৰ আপুনি কি কি জাতৰ গাহৰি ইয়াতে পালন কৰে? মোৰ 3টা জাত আছে, হেলচিয়াৰ আছে, ইয়ৰ্কশ্বায়াৰ আছে আৰু লাছবেক আছে। এইবিলাক গাহৰি আপুনি যিহেতু আপুনি গাহৰি পালক হিচাপে আপুনি গাহৰি পালন কৰি আছে, দেখিছোঁ বহুতখিনি গাহৰি আপোনাৰ গাহৰি ফাৰ্ম কৰিব ভাবি আছে, মনত ভাবি আছে, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিলে মোৰ ইয়াতে ভাল পোৱালি আছে। 3টা জাতৰ আছে, ভাল উন্নত জাতৰ পোৱালি। এইফালে পুহিলে আৰু লাভৱান হ'ব, পটককৈ লাভৱান হ'ব পাৰিব আৰু। তাৰমানে আপুনি গাহৰি পোৱালিও চাপ্লাই দিয়ে? গাহৰি পোৱালি যোনে পুহিবৰ কাৰণে তেওঁলোকে নিব খোজে, তেওঁলোকক আপুনি চাপ্লাই দিব পাৰিব, আপোনাৰ তাত পাব? হয়, তেতিয়াহ'লে আপোনাৰ কাইণ্ডলি আপোনাৰ নাম্বাৰটো কওকচোন। 7002229930 এইটো জিঅ', আৰু এটা এয়াৰটেল আছে 9854552321। ঠিক আছে। তেওঁ আজি এইখিনি সময়ত তেওঁ নিজৰ নাম্বাৰত কল কৰি পেলাই যোনে গাহৰি পোৱালি বিচাৰে বা গাহৰি মাংস বিক্ৰী কৰাৰ কাৰণেও যোনে গাহৰি বিচাৰে, তেওঁলোকে তেওঁৰ ফোন নাম্বাৰটো কৈছে ইতিমধ্যে। তেওঁৰ পৰা ফোন নম্বৰত কল কৰিব পাৰিব আৰু স্ক্ৰীণতো দিয়া যাব। যিয়ে নহওক, আপুনি গাহৰি বিক্ৰী কৰি এতিয়ালৈকে কিমান ফলৱতী হৈছে? গাহৰি বিক্ৰী কৰি ফলৱতীটো হৈছে, যথেষ্ট হৈছোঁ, চলি আছোঁ। ল'ৰা ছোৱালী পঢ়ি আছে, ঘৰখন চলাই আছোঁ। যথেষ্ট লাভৱান হয়। নিজে যদি কষ্ট কৰিব পাৰে যথেষ্ট লাভৱান আৰু ভাল বিজনেছ আৰু এইটো কাৰো কথা শুনিব নালাগে। সেইটো হয়, আপুনি নিজে স্বাৱলম্বী হৈছে? হয় হয়, নিজে মই 100% স্বাৱলম্বী। এতিয়া এইটো গাহৰি পালন কৰি আপুনি কেইজনমান পৰিয়াল আপুনি পোহপাল দি আছে? মোৰ এতিয়া আমি মিছেছ, মই আৰু ল'ৰা এজন, ছোৱালী এজন, আমি 4জন পৰিয়াল ধুনীয়াকৈ চলি আছোঁ আৰু চিন্তা নোহোৱাকৈ আৰু অভাৱ হোৱা নাই, ধুনীয়া চলি আছোঁ। এনে কেতিয়াবা অসুবিধা পৰে নেকি আপুনি? এইবাৰ অসুবিধা হৈছে, হয়। এইবাৰ লকডাউনত পোৱালি বহুত ৰৈ গ'ল, ডাঙৰ হৈছে। সেইটো পোৱালি অৰ্ডাৰ আছিলে, কিন্তু নিব অহা নাই, যিহেতু গাড়ী ঘোঁৰা চলিব দিয়া নাই কাৰণে নিব অহা নাই কাৰণে পোৱালি বহুতখিনি ৰৈ গ'ল। হ'লেও কালিৰ পৰা আকৌ ষ্টাৰ্টিং কৰিম আৰু পোৱালি কালিৰ পৰা নিব আহিব। আৰু কাৰোবাৰ যদি পোৱালি লাগে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰিব, মোৰ ফোন নাম্বাৰ দি দিছোঁ মই। আপুনি যিহেতু গাহৰি পালক হিচাপে আপুনি এতিয়া বৰ্তমান নতুন প্ৰজন্মক স্বাৱলম্বীৰ ক্ষেত্ৰত আপুনি কি ক'ব? মই গাহৰি পালক হিচাপে মই নতুন প্ৰজন্মক এইটোৱে মই অনুৰোধ কৰিব বিচাৰোঁ যে চৰকাৰী যিকোনো নিবিচাৰি, ঠিকা থুকুলি নিবিচাৰি, যদি আমি সকলোৱে যদি এনেকুৱা উন্নত জাতৰ ফাৰ্মিং কৰি ফালে যদি আমি নিজে স্বাৱলম্বী হ'ব পাৰোঁ, তেতিয়াহ'লে বহুত ভাল বুলি মই ক'ব বিচাৰোঁ আৰু নিজকে। আৰু নতুন প্ৰজন্মক মই এইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ আৰু। আপুনি ফাৰ্মখন খোলোতে আপুনি চৰকাৰৰ পৰা কিবা সাহায্য পাইছে? তেনেকুৱা চৰকাৰৰ ফালৰ পৰা মই কোনো সাহায্য পোৱা নাই। মই নিজে কষ্ট কৰি অলপ বনাই পেলাই আজি এইখিনি হৈছোঁ আৰু। কওকচোন, আপুনি ষ্টাৰ্টিং যেতিয়া নেকি আপুনি আৰম্ভ কৰিছিলে, কেইটা গাহৰি এৰি কৰিছিলে? মোৰ তেতিয়া ফাৰ্ষ্ট ষ্টাৰ্টিঙত 8টা আছিলে পোৱালি, সৰু পোৱালি আনিছিলোঁ মই। তাৰপিছত অলপ ডাঙৰ কৰি আকৌ ডাঙৰ হৈ পোৱালি দি আছে। নিজৰ পোৱালিকে মই ৰাখি এইখিনি ডাঙৰ হৈছে। ফাৰ্ষ্ট পোৱালি ক'ৰ পৰা আনিছিলে আপুনি? মই ফাৰ্ষ্ট পোৱালি তেজপুৰ মনোজ বসুমতাৰীৰ পৰা আনিছিলোঁ 5জনী, আৰু দীপিলাৰ পৰা আনিছিলোঁ 4জনী, তেনেকুৱা। এতিয়া আপোনাৰ এইখন যিটো ফাৰ্মত গাহৰিৰ কিবা এটা যদি বেমাৰ লাগে, ইয়াৰ প্ৰতিষেধক ব্যৱস্থা আপুনি কি কৰে? অৱশ্যে মোৰ 2 বছৰ হৈ গ'ল, এতিয়ালৈকে গাহৰি তেনেকুৱা কোনো বেমাৰ হোৱাৰ
দেখা নাই আৰু আপত্তিও দেখা নাই মই আৰু হোৱাও নাই তেনেকুৱা কিন্তু এইবাৰ চোৱাইনফ্লু অহাৰ কাৰণে চৰকাৰৰ ফালে আমাৰ কলাইগাঁও ভেটেনাৰী পাৰে আহি ভেকচিন দি থৈ গৈছে ডক্টৰে আহি মানে চৰকাৰৰ পৰা আপুনি ভেকচিনৰ বাহিৰে আৰু একো অসুবিধা পোৱা নাই কোনো অসুবিধা পোৱা নাই আৰু মেইন কথা কি গাহৰি বেমাৰ মানে বেমাৰটো যদি গাহৰি ফাৰ্মখন যদি চাফাকৈ ৰখা হয় তেতিয়া বেমাৰ আহি নপৰে মই সন্ধিয়া হ'লে ধূপ জ্বলাই দিওঁ অলপখিনি ছটাই দিওঁ অকণমান দেখাই দিব নেকি আপুনি গাহৰিখিনি গোটেই চাওঁ আমি এতিয়া গাহৰি ফাৰ্মৰ যি গাহৰি তেওঁ পালন কৰিছে ইয়া আমি জানিব বিচাৰিম তেওঁৰ পৰা এইটো আপুনি কি গাহৰি এইটো ঘৰৰ পোৱালি তাৰপিছত আৰু আচ্ছা আচ্ছা এইটো তাৰমানে মাংসৰ কাৰণে বিক্ৰী হয় আৰু এইটো হ'ল মাংসৰ কাৰণে বিক্ৰী হয় এইবাৰে ফাৰ্ষ্ট দিছে নেকি আপুনি এইটো কি হয় হেমচিয়াৰ এনে কেই বছৰ হৈছে এইটো হয় হেমচিয়াৰ ন এইটো কি কয় গ্লাছ গাভিনী হৈ আছে ন আচ্ছা এইটো মাংসৰ কাৰণে বনাইছে আপুনি ন হয় এইটো কিমান কুইণ্টেলমান যেনিবা কিমান কুইণ্টেলমান ডাঙৰ হ'ব মাঘলৈকে ন তেতিয়াহ'লে মাঘলৈকে কিমানমান হ'বগৈ এইটো 1-20 কিলো এটা এয়া হৈছে গাহৰি পালক বকুল বড়ো তেখেতে গাহৰি পালন কৰি পেলাই স্বাৱলম্বী হৈছে আৰু ঘৰখন পোহপাল দি আছে তেওঁ কৈছে ৰাইজৰ আগত নতুন প্ৰজন্ম এতিয়া বৰ্তমান যিটো কাম একো হাতত নাই তেওঁলোকে গাহৰি পালন কৰি স্বাৱলম্বী হ'ব পাৰে সেয়া এটা এক নিদৰ্শন তেখেত বকুল বড়োৱে আজি ওদালগুৰি জিলাৰ কলাইগাঁও অঞ্চলত তেওঁ এজন গাহৰি পালক হিচাপে স্বাৱলম্বী নিজে হ'ব পাৰিছে এয়া এটা তেওঁৰ নিদৰ্শন এয়া নিউজ 24 বড়োলেণ্ডৰ ফালৰ পৰা সকলো ৰাইজলৈ এটা অনুৰোধ যাতে কোনো এটা হাবাথুৰি নাখাই নিজৰ ঘৰতে গাহৰি পালন কৰি স্বাৱলম্বী হ'ব কাৰণে সকলোৱে উঠি পৰি লাগে সেয়া নিউজ 24 বড়োলেণ্ডৰ ফালৰ পৰা বিশেষ